Guys. Oh my god. হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই অপকুল বৰ্মন, মোৰ চেনেল আছামিজ ক্ৰেজি বয় চেনেললৈ আপোনাক স্বাগতম জনালোঁ। আহক, আমি সদায় নতুন এক্সপেৰিমেণ্ট কৰোঁ। আজি আমি ছেকেণ্ড এক্সপেৰিমেণ্ট কৰিব ওলাইছোঁ। সেইটো হ'ল ধৰক আমি ঘৰত ইউজ কৰোঁ বেটেৰী। আমি ঘৰত ইউজ কৰা বেটেৰী হ'ব পাৰে, যেনেকৈ গাড়ীৰ বেটেৰী হওক, ইনভাৰ্টাৰ বেটেৰী হওক, যিকোনো বেটেৰী হওক। তাৰ ভিতৰতনো কি থাকিব পাৰে আচলতে, সেইটো আমি চাবলৈ ট্ৰাই কৰিব পাৰোঁ। আৰু সেই ভিতৰত থকা যোনটো আমি সাধাৰণতে জানো আমি এচিড বা পানী থাকে, গতিকে আমি সেই এচিড বা পানীটো আমি কেনেকুৱা ধৰণৰ কিমান শক্তিশালী সেইটোক আমি ট্ৰাই কৰি চাওঁচোন। 3টা ষ্টেপত আমি ফাৰ্ষ্ট ট্ৰাই কৰিম। সেই 3টা ষ্টেপ হ'ল, প্ৰথম আমি নিজৰ গাত টাচ কৰি গাত দি চাম। আমাৰ নিজৰ শৰীৰত দিলে কি প্ৰব্লেম হ'ব পাৰে, কি হ'ব পাৰে, সেইটো আমি টেষ্ট কৰি চাম। ছেকেণ্ড, আমি ধৰক আমি সেউজীয়া গছ গছনি যেনে বনত দি চাম, বনত দিলে কি ৰিয়েক্ট কৰে সেইটো চাব পাৰোঁ। আৰু তাৰপিছত আমি চাম এটা নতুন এক্সপেৰিমেণ্ট, পকা ধৰক আমাৰ ফ্ল'ৰত দি চাম। তাত ধৰি লওক ফ্ল'ৰত দিলে আমাৰ কি প্ৰব্লেম হ'ব পাৰে, ফ্ল'ৰ কিমান শক্তিশালী পাৱাৰফুল, সেইটো আমি ট্ৰাই কৰি চাম। আমি ট্ৰাই কৰিম। ৰেডি? ইয়াৰ আগতে মই এটা কথা ক'লোঁ, মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আহিছিলে, আপুনি ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ চাই ল'বগৈ আৰু ছাবস্ক্ৰাইব কৰিব। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আহক আমি ট্ৰাই কৰোঁ। গাইজ, আমাক এই এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে ইউজ হ'ব লাগিব কিছুমান বস্তু লাগিব, বিশেষকৈ হ'ল বেটেৰী। গতিকে বেটেৰীটো আমি ক'ত পাম? মোবাইলৰ বেটেৰীটো হ'ব জানো? নহ'ব গাইজ, কাৰণ আমাক বেটেৰীটো এনেকুৱা ধৰণৰ লাগিব যোনটো ভিতৰত লিকুইড জাতীয় বস্তু থাকে, যেনেকৈ গাড়ী বেটেৰী হওক বা ইনভাৰ্টাৰ বেটেৰী হওক, তেনেকুৱা ধৰণৰ বেটেৰীৰ প্ৰয়োজন হ'ব। গতিকে আমি এটা বিশেষকৈ বেটেৰী এটা প্ৰয়োজন হ'ব। গতিকে বেটেৰীটো আনিব লাগে ওম স্বাহা। ঠিক আছে গাইজ, বেটেৰী আহি গ'ল অলৰেডি। গতিকে এতিয়া নেক্সট লাগিব আমাৰ বেটেৰীৰ পৰা এচিড পানীটো উলিয়াবৰ কাৰণে এটা যিকোনো ধৰণৰ মিটাৰ ধৰক বা এচিড পানী চেক কৰিবলৈ যোনটো মিটাৰ ইউজ হোৱা যায়, যোনটো কেলভিনোমিটাৰ বুলি কোৱা হয়, সেইটো প্ৰয়োজন হ'ব। গতিকে কেলভিনোমিটাৰত আহিব লাগে। গাইজ আহি গ'ল কেলভিনোমিটাৰ। চ' এইটোৰ দ্বাৰা আমি ইয়াৰ পৰা এচিড পানীটো উলিয়াব ট্ৰাই কৰিম। চ' আমি ইয়াৰ এচিডটো উলিয়াব পাৰিম। গতিকে আহকচোন ট্ৰাই কৰোঁ। চাওক, আপোনালোকে ঘৰত একদম ট্ৰাই নকৰিব, বহুত ৰিক্সি হয়, এইটো বহুত কাঢ়া হয়, পাৱাৰফুল হয়। গতিকে আমি ট্ৰাই কৰোঁ। প্ৰথম আমি খুলিলোঁ। আমি এতিয়া ভিতৰত কি আছে চাওঁ আহকচোন বাৰু। দেখিছে ভিতৰত লিকুইড জাতীয় কিবা আছে। চ' আপোনাৰ দেখা পোৱা নাইও যদি মই তথাপি উলিয়াই দেখাম বাৰু। এতিয়া চাওক, আমি কেলভিনোমিটাৰৰ দ্বাৰা ভিতৰৰ পৰা উলিয়াইছোঁ বস্তুটো। দেখিছে লিকুইড জাতীয় কিবা এটা ওলাইছে। গতিকে কি বস্তু আমি প্ৰথম নিজৰ হাতত ট্ৰাই কৰোঁ। গাইজ কি হ'ব কওক, আপোনালোকে কওক। মোৰ ফাৰ্ষ্ট টাইম মোৰ হাতত ট্ৰাই কৰিব লৈছোঁ, কি হ'ব? হাত ফুটালে যাব পাৰে নে হাত কি হৈ যাব পাৰে? কমেণ্ট কৰকচোন। মোৰ বহুত ৰিক্স লৈছোঁ এই কামটোত, গতিকে আপোনালোকে লাইক কৰিব প্লিজ। গাইজ অ' মাই গড, গাইজ একো নহ'লে, আমি বাচিলোঁ। মই টেষ্ট কৰি চাইছিলোঁ প্ৰথম, একো হোৱা নাই। আমি হাতত ট্ৰাই কৰিলোঁ, এনেকৈ একো প্ৰব্লেম নাপালোঁ, কিমান পাৱাৰ গম পোৱা নগ'ল। কিন্তু যদি আমি এই এচিডটো যদি আমি টেষ্ট কৰি চাওঁ, কেনেকুৱা হ'ব পাৰে, কি হ'ব পাৰে কওক। চাওক, আপোনালোকৰ মই ইমানখিনি ৰিক্স ল'ব লৈছোঁ, গতিকে লাইক কৰিব প্লিজ। চাওক, মই ইয়াত ট্ৰাই কৰিব লৈছোঁ। মই সোৱাদ ল'ব লাগিছোঁ। ইয়াৰ মই লৈছোঁ, আঙুলি দেখিছে আপোনালোকে, মই অলপ লৈছোঁ। ত' গাইজ কিছু টেঙা, ইমান টেঙা, আজিলৈকে ইমান টেঙা মই খাই পোৱা নাই, ইমানখিনি কাঢ়া হয় এইটো বস্তু। ঠিক আছে গাইজ, হ'ল মোৰ ওপৰত এক্সপেৰিমেণ্ট। ছেকেণ্ড আমি কৰি চাওঁ আহক। আমি সেউজীয়া গছ গছনি যেনে বনৰ ওপৰত কৰি চাওঁ আহক। গাইজ আমি বনত দেখাম বুলি ভাবিছিলোঁ, গতিকে বনত ট্ৰাই কৰোঁ আহক প্লিজ। গাইজ চাওক কি ৰিয়েকশ্যন হয়। গাইজ দেখিছে বনত দিয়াৰ লগে লগে বনখিনি কেনেকুৱা ধৰণৰ কালাৰ চেঞ্জ কৰিব লৈছে, দেখিছে আপোনালোকে গাইজ। চাওক, দেখিছে বৰ্তমানলৈ একো ৰিজাল্ট পোৱা নাই, বাট অলপমান হ'লেও কালাৰটো চেঞ্জ হৈছে। আপোনালোকে ধৰিব পাৰিছে নে গম পোৱা নাই, বাট অলপ হ'লেও কালাৰটো চেঞ্জ হৈছে। ঠিক আছে গাইজ, এতিয়া আমি পকাত ট্ৰাই কৰোঁ আহক। গাইজ মই পকাত শ্ব' কৰিম বুলি ভাবিছিলোঁ, কি হ'ব পাৰে পলিনটোৰ ৰিয়েকশ্যনটো চাওঁ আহক পকাত দি। গাইজ দেখিছে পকাত দিয়াৰ লগে লগে পকা কেনেকুৱা ফেন উঠিবলৈ ধৰিছে, দেখিছে কিমান কাঢ়া বস্তু এইটো, দেখিছে কিমান পাৱাৰফুল পকা কেনেকুৱা কৰি পেলাইছে ই। গাইজ দেখিব পাৰিছে আপোনালোকে কেনেকুৱা অৱস্থা হৈ গৈছে। ফেন উঠি পকাৰ কালাৰ চেঞ্জ হ'বলৈ ধৰিছে পুৰা, ইমান পাৱাৰফুল হয় ইয়াৰ। দেখিছে গাইজ। গাইজ আমি গোটেইখিনি টেষ্ট কৰিম। প্ৰথম হাতত দি চাওঁ, হাতত দিওঁতে ইমানকৈ গম পোৱা নগ'ল, বা অলপ হ'লেও সজুতি ধৰিছে মোৰ হাতত। ছেকেণ্ড টেষ্ট কৰিছোঁ, ইমানেই কাঢ়া টেঙা যে সহ্য কৰিব নোৱাৰিম। মই সহ্য কৰি মুখ চুখা খুলি দিব লগা হৈ গৈছে।
সেকেন্ড আমি টেষ্ট কৰিলোঁ, আমি বনাই দিছিলোঁ, বনখিনি মৰি গ'ল। মই এতিয়া বৰ্তমান চালোঁ বনখিনি মৰি যোৱা নিচিনা হ'ব। থাৰ্ড দিলোঁ আমি পকা দি চাইছিলোঁ, পকা কেনেকুৱা ধৰণৰ ফেন উঠি পেলাই পকাটো কালাৰ চেঞ্জ হৈ যায়। চাওক গতিকে কিমান কাঢ়া বস্তু এটা। কেতিয়াও ভুলতো ঘৰত ট্ৰাই নকৰিব। আপোনাক মই ৰিকুৱেষ্ট কৰিলোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগিল, আপোনালোকে বহুত কষ্ট কৰিলোঁ, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।